Hey guys, good evening. নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে ওয়েলকাম কৰিছোঁ আৰু আজি মই বনাবলৈ লৈছোঁ ফুলকবি আৰু ডিমৰ এটি ধুনীয়া ৰেচিপি। আলুৰ লগতো দম সদায় খাইয়ে থাকোঁ, আজি ফুলকবিৰ লগতো বনাই চাওঁ কেনেকুৱা লাগে। আপোনালোককো দেখাই থাকিম কেনেকৈ বনাওঁ কি কথা, তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। এই ৰেচিপিটো বনাবৰ কাৰণে মই লৈছোঁ 5টা কণী, অৱশ্যে মই ইয়াৰে 4টাহে দিম, আৰু এটা পিঁয়াজ মই এনেকৈ ৰুকি লৈছোঁ, আৰু আলু এনেদৰে বইল কৰি লৈছোঁ কণীৰ লগতে। তাৰপিছত এইফালে লৈছোঁ মই এপাহ ফুলকবি, বেছি সৰু সৰু কৰি দিয়া নাই, ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ, আৰু 2টা বিলাহী লৈছোঁ, বিলাহীকেইটা অৱশ্যে কটাই নাই এতিয়ালৈকে। আৰু এইফালে লৈছোঁ আদা আৰু ৰচুনৰ অলপমান পেষ্ট খুন্দি লৈছোঁ মই, গ্ৰাইণ্ডাৰ মানে মেচিনত দিয়া নাই, তো চাই থাককচোন। এতিয়া মই ইয়াতে অলপমান হালধি দি দিম, জুইটো কমাই লৈছোঁ গেছটো, হালধি দি লৈছোঁ আৰু অলপমান নিমখ দি দিছোঁ। এতিয়া মই ডিমকেইটা ভাজি ল'ম। এয়া ডিমকেইটা হৈ গৈছে, পুৰা ধুনীয়া একদম গোল্ডেন কালাৰ, ৰেড কালাৰ ধৰি গৈছে। এতিয়া মই ডিমকেইটা নমাই থ'ম। মই এইখিনি তেলতে আলুটো পিছি ভাজি ল'ম। অলপমান গোল্ডেন হৈ যোৱালৈকে মই আলুটো পিছি ভাজি ল'ম। আলুখিনিও ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এয়া এটা ওপৰত এটা চামনি ধৰি গৈছে গোল্ডেন কালাৰত। এতিয়া মই আলুখিনিও নমাই থ'ম, পাছত কাঢ়ি ল'ম। এয়া আৰু আলু আৰু কণী ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই নেক্সট ষ্টেপ দেখাম। এয়া আলু আৰু কণী ধুনীয়াকৈ ফ্ৰাই কৰি নমাই ল'লোঁ। এতিয়া মই ইয়াতে কেইটামান পাঁচফোৰণ লৈছোঁ, দুটা ইলাচি আৰু দুডোখৰ ডালচেনি লৈ আৰু কেইটামান গোটা জালুক দি এতিয়া মই এইখিনি ফোৰণ দি লওঁ। এতিয়া মই এইখিনি ৰুকি লোৱা পিঁয়াজ আৰু ফালি লোৱা জলকীয়াখিনি দি দিম। আৰু এতিয়া মই এইখিনি আদা ৰচুনৰ যিখিনি পেষ্ট, ইমান মিহিকৈও পিছা নাই দেই, অলপমান খহটাকৈ পিচি লৈছোঁ, এইখিনিকে মই ইয়াত দি দিম। পিচি লৈছোঁ মানে খুন্দি লৈছোঁ আৰু খুন্দুনাত, এইখিনি দি লৰাই দিম। এতিয়া মই এই বাতিটোতে অলপমান গৰম মছলা লৈছোঁ, অলপমান চিকেন মছলা লৈছোঁ, আৰু অলপমান ৰেড চিলি আৰু জিৰা গুড়ি লৈ অকণমান পানী দি এইখিনি গুলি ল'ম। এইখিনি গুলি ল'লোঁ আৰু এইখিনি এতিয়া মই ইয়াতে দি দিম। এইখিনি কেৰাহীত দি দিলোঁ। মছলা নিজৰ সোৱাদ অনুযায়ী দিব লাগে আৰু নিজৰ ইচ্ছামতে, সেইটো নিজৰ কথা কিমান দিয়ে। মই বেছিও দিয়া নাই কমো দিয়া নাই, নিয়মত দিছোঁ আৰু বেছি কমৰ মাজত মানে। তো এইখিনি আৰু অলপ সময় ভাজি ল'ম। বিলাহী দুটা যে থৈছিলোঁ, সেই বিলাহী দুটা এটা বিলাহী 4 ফাল কৰি পেলাই, 2টা বিলাহী 8 ফাল হৈছে, আৰু এইখিনিও মই ইয়াতে দি দিছোঁ। কাৰণ ইমান সৰু সৰুকৈ কাটি থকা নাই, যিহেতু বিলাহী এনেও মানে গলিয়ে যায়, তো ডাঙৰকৈ কাটি দি দিছোঁ। এতিয়া বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিম। এতিয়া ফুলকবিখিনিও দি দিলোঁ, আৰু ফুলকবিখিনিও ধুনীয়াকৈ মছলাৰ লগত মিক্স কৰি ভাজি ল'ম।
এতিয়া মই দি দিম ইয়াতে নিমখ সোৱাদ অনুযায়ী। আৰু লৰাই ল'ম। এতিয়া মই ফ্ৰাই কৰি লোৱা যিখিনি আলু আছিলে আৰু কণী 4টা এই গোটেইকেইটাও মই দি লৈছোঁ আৰু অলপমান লৰাই ল'ম। এয়া ধুনীয়া কালাৰ এটা আহিছে। অৰিজিনেল কালাৰতকৈ মোবাইলত কিবা একদম লাইট কালাৰ আহিছে, কিন্তু অৰিজিনেলি বহুত ধুনীয়া কালাৰ এটা আহিছে। তো অলপ সময় মই ঢাকি দিম। এতিয়া পানী দিয়াৰ সময় আহি গ'ল আৰু মই গৰম পানী ঢালি দিম। গৰম পানী কৰি লৈছিলোঁ, তো গৰম পানী ঢালি দিম। এয়া এতিয়া উতলিব দিম, বেছি লৰাই নাথাকোঁ, নহ'লে ফুলকবি একদম ভাঙি যাব। আৰু ফুলকবি আৰু কণীৰ দম ৰেডি হৈ গ'ল। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব, আৰু যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। এয়া মোৰ ফুলকবি আলু আৰু কণীৰ আঞ্জা হৈ গ'ল। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব, আৰু যদিহে ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।